নমস্কাৰ, মোৰ চেনেলটোলৈ DK টেকন'লজি এণ্ড ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ ওলাইছোঁ আপোনালোকে হোৱাটছএপত মই কাৰোবাক মেছেজ কৰি আছোঁ, সেই মেছেজবোৰ বেলেগলৈ পঠিয়াই দিব লাগে। মই কি মেছেজ কৰি আছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি এটাকৈ মেছেজ পঠিয়াই থকাতকৈ আপোনালোকে একেবাৰে গোটেইবিলাক মেছেজ কেনেকৈ পঠিয়াই দিব সেই বিষয়ে আজি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি পোনপ্ৰথমে আপোনাৰ হোৱাটছএপ এপটো অ'পেন কৰি ল'ব। মই এতিয়া অ'পেন কৰিলোঁ হোৱাটছএপ এপছটো। ইয়াত হোৱাটছএপ এপটো অ'পেন হোৱাৰ লগে লগে আপুনি কাৰ মেছেজ কাক দিব বিচাৰিছে, মই এতিয়া আপোনালোকক এইটো মেছেজ বেলেগলৈ পঠিয়াই দিম। ইয়াত মই যি মেছেজ কৰিছোঁ বেলেগলৈ মই পঠিয়াই দিম। চাওক, ইয়াত যে মোৰ বুলি আছে ইয়াত ক্লিক কৰি দিব। মোৰটোত ক্লিক কৰি আপোনালোকে ইয়াত ক্লিয়াৰ এক্সপৰ্ট চেট বুলি যে আছে সেইটোত ক্লিক কৰিব। ইয়াত উইথাউট মিডিয়া আৰু ইনক্লুড মিডিয়া আছে, ইয়াত উইথাউট মিডিয়াটো ক্লিক কৰিব। উইথাউট মিডিয়া ক্লিক কৰাৰ পিছত আপোনালোকে হোৱাটছএপটোত ক্লিক কৰিব। FM হোৱাটছএপ, তাৰপিছত আপোনালোকে ইয়াত কাক দিব বিচাৰিছে, যাক দিব বিচাৰিছে মেছেজখিনি সেইখিনি আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। মই ইয়াক ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত টিপি দিয়ক। তাৰপিছত এতিয়া গুচি গ'ল। আপোনালোকে এতিয়া প্ৰমাণ চাব পাৰে। এইটো ইয়াত মই মেছেজবিলাক চাম। আপোনালোকে ইয়াত HTML ভিউৱাৰ বুলি এইটোত ক্লিক কৰক। আপোনালোকক এতিয়া HTML টাইপত দেখুৱাব মেছেজবিলাক। এয়া চাওক, 3/6/22 তাৰিখ পৰ্যন্ত আহিব। আপুনি কোন তাৰিখে মেছেজ কৰিছিল এই ল'ৰাটোক। এয়া চাওক, জানো মই এইবোৰ তাৰিখ পৰ্যন্ত আহি গৈছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ যাতে মই ভিডিঅ' বনাবলৈ আৰু উৎসাহিত হওঁ তাৰে কামনাৰে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।